Hello, welcome to Rhino Venue, an informative channel of Assam. আজি আমি এই ভিডিঅ'টোত আসাম ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টত পৰিবহণ বিভাগত কেইবাটাও চাকৰি ওলাইছে আৰু সেই এডভাৰটাইজমেণ্টটো আমি এনালাইচিছ কৰিম কি এলিজিবিলিটি ক্ৰাইটেৰিয়া থাকিব কি কৰিব লাগিব 8 পাছৰ পৰা আদি কৰি গ্ৰেজুৱেশ্যনলৈকে সকলো এপ্লাই কৰিব পাৰিব আৰু বহুত কথা আছে আমি ইয়াত জানিব পাৰিম বৰ্তমান অনলাইন এপ্লিকেশ্যন লাইভ হৈ আছে যদি এপ্লাই নাই কৰা কৰি লওক 8 আগষ্টলৈকে কৰিব পাৰিব আৰু এটকা এপ্লিকেশ্যন ফিজ দিব নালাগে ওভাৰঅল 225টা জব ওলাইছে ভেকেন্সিসমূহ দুটা ভাগত ভাগ কৰা হৈছে এই গোটেইখিনি যিখিনি পোষ্ট দেখিছে আপোনালোকে এই গোটেই ভেকেন্সিজখিনি আণ্ডাৰ কমিশনাৰেট অফ ট্ৰান্সপৰ্টৰ আণ্ডাৰত পৰিব ঠিক তেনেকৈ ইয়াত যিখিনি পোষ্ট দেখিছে যিখিনি ভেকেন্সিজ আছে এই গোটেইখিনি আণ্ডাৰ ডাইৰেক্টৰেট অফ ইনলাইন ৱাটাৰ ট্ৰান্সপৰ্ট নেক্সট আহিল এলিজিবিলিটি ক্ৰাইটেৰিয়া আপুনি ভাৰতীয় নাগৰিক হ'ব লাগিব আৰু অসমৰ চিটিজেন হ'ব লাগিব আৰু আপোনাৰ এক্সচেঞ্জ অফিচত আপোনাৰ নাম ৰেজিষ্টাৰ থাকিব লাগিব ইয়াৰ কাৰণে আপোনাৰ বয়স হ'ব লাগিব মিনিমাম 18 ইয়াৰ্ছ 18 বছৰ আৰু মেক্সিমাম 38 ইয়াৰ্ছ বা 38 বছৰ এজ ৰিলেক্সেশ্যন দিছে ST SC কাৰণে আপাৰ এজ আপোনাৰ 43 হ'লেও এপ্লাই কৰিব পাৰিব আৰু OBC MOBC কাৰণে 41 বছৰ হ'লেও তেওঁলোকে এপ্লাই কৰিব পাৰিব নেক্সট আহিল শিক্ষা অৰ্হতা এডুকেশ্যন কোৱালিফিকেশ্যন ফাৰ্ষ্ট জুনিয়ৰ এছিষ্টেণ্ট হেডকোৱাৰ্টাৰ হওক বা ডিষ্ট্ৰিক্ট লেভেলৰ হওক লগতে কম্পিউটাৰৰ কাৰণে আপুনি গ্ৰেজুৱেট হ'ব লাগিব লগতে আপোনাৰ এখন কম্পিউটাৰ ডিপ্ল'মা থাকিব লাগিব এছিষ্টেণ্ট কমাৰ্চিয়েল অফিচাৰৰ কাৰণে আপুনি গ্ৰেজুৱেট হ'ব লাগিব ষ্টেন'গ্ৰাফাৰ 3 কাৰণে আপোনাৰ গ্ৰেজুৱেশ্যন থাকিব লাগিব লগতে ষ্টেন'গ্ৰাফিৰ ITI চাৰ্টিফিকেট থাকিব লাগিব আৰু 80 ৱৰ্ডছ পাৰ মিনিট আপুনি টাইপ কৰিব পাৰিব লাগিব নেক্সট এছিষ্টেণ্ট এনফৰ্চমেণ্ট ইনস্পেক্টৰৰ কাৰণে আপুনি হাই ছেকেণ্ডেৰী পাছ হ'ব লাগিব এনফৰ্চমেণ্ট চেকাৰৰ কাৰণে আপুনি মেট্ৰিক পাছ হ'ব লাগিব আৰু মেচিনিষ্টৰ কাৰণে আপোনাৰ মেট্ৰিক পাছ হ'ব লাগিব লগতে মেচিনিষ্টৰ ITI ডিপ্ল'মা থাকিব লাগিব নেক্সট ফিটাৰ হেল্পাৰৰ কাৰণে আপুনি মেট্ৰিক পাছ হ'ব লাগিব লগতে ITI ফিটাৰৰ ডিপ্ল'মা থাকিব লাগিব ইলেক্ট্ৰিকেল ৱায়াৰমেনৰ কাৰণে আপুনি মেট্ৰিক পাছ হ'ব লাগিব লগতে ইলেক্ট্ৰিকেলৰ ITI চাৰ্টিফিকেট থাকিব লাগিব গ্ৰেড 4ৰ টোটেল 30টা পোষ্ট ওলাইছে আৰু তাৰ কাৰণে আপুনি 8 পাছ হ'ব লাগিব নেক্সট ফিজিকেল ফিটনেছ কেণ্ডিডেটসকল মানসিকভাৱে বা শাৰীৰিকভাৱে ফিট হ'ব লাগিব যাতে তেওঁলোকে ডিউটি এফিচিয়েণ্টলি কৰিব পাৰে চাকৰিত নিযুক্ত হোৱাৰ আগে মেডিকেল টেষ্টো হ'ব নেক্সট আহিল কেনেকৈ এপ্লাই কৰিব ইয়াৰ কাৰণে এটা বেলেগ ভিডিঅ' বনাই থোৱা হৈছে ডেছক্ৰিপশ্যনত লিংক দি থোৱা হৈছে যদি আপোনালোকে এপ্লাই কৰোঁতে কিবা প্ৰব্লেম পায় তেনেহ'লে সেইটো ভিডিঅ' চাই ল'ব পাৰে এপ্লাই কৰিবৰ কাৰণে কি ডকুমেণ্ট লাগিব এখন ফটোগ্ৰাফ লাগিব আৰু ফটোগ্ৰাফখন আপোনাৰ প্ৰফেচনেল ষ্টুডিঅ'ত মৰা হ'ব লাগিব আপুনি যদি মোবাইলত মাৰে বা ফটোখন কিবা লোচা কৰে এডিট কৰে তেনেহ'লে দ'জ আৰ নট একচেপ্টেবল লিখা আছে দেখিছেনে ফটোখনৰ বেকগ্ৰাউণ্ডটো বগা ৰঙৰ হ'ব লাগিব আৰু ফটোখন 1 জানুৱাৰী 2020ৰ ভিতৰত মৰা হ'ব লাগিব যদি নহয় তেনেহ'লে আপোনাৰ ৰিজেক্ট কৰি দিয়া চান্স থাকে আপুনি যদি চশমা পৰিধান কৰে আপোনাৰ কাৰণে দুটা ইনষ্ট্ৰাকশ্যন আছে 6 and 7 মন কৰিব আৰু এখন ফটোগ্ৰাফৰ কাৰণে ইমানেই ইনষ্ট্ৰাকশ্যন দিছে আপোনাৰ মূৰটো গৰম হৈ যাব লেটছ মেক ইট চিম্পল ষ্টুডিঅ'ত যাব ক'ব যে মোক ফটোগ্ৰাফ এখন মাৰি দিব লাগে জব এপ্লাই কৰিবৰ কাৰণে তাহাঁতি প্ৰফেচনেলি মাৰি দিব বেকগ্ৰাউণ্ডটো হোৱাইট কৰাই ল'ব স্কেন কৰিব ফটোখন মোবাইলত ভৰাই ল'ব কম্প্ৰেছ কৰিবলগীয়া হ'লে কম্প্ৰেছ কৰিব 200ৰ পৰা 400 কেবিৰ ভিতৰত কৰি দিব আপোনাৰ একো টেনশ্যন নাই যেতিয়া মন যায় তেতিয়া সেইখন ফটো ইউজ কৰিব পাৰে নেক্সট আহিল আপোনাৰ ছিগনেচাৰটোৰ কাৰণে আপুনি প্ৰফেচনেল ষ্টুডিঅ'ত গৈ পিনি তাৰ পৰা স্কেন কৰাই আনিব পাৰে যদি আপুনি মোবাইলত তুলি পিনি দি দিয়ে তেনেহ'লে আপোনাৰ এপ্লিকেশ্যন ফৰ্মখন তাহাঁতে ৰিজেক্ট কৰি দিব আপোনাক ডিছকুৱালিফাই কৰি দিব ইয়াত লিখা আছে দেখিছেনে আপুনি এই গোটেই ইনষ্ট্ৰাকশ্যনখিনি নি পিনি তাহাঁতক ষ্টুডিঅ'ত দেখাই দিব তাহাঁতে আপোনাক ফটোখন কম্প্ৰেছ কৰি পিনি আপোনাক বনাই দি দিব সেইটোৱে আপোনাৰ কাৰণে বেষ্ট হ'ব বুলি মই ভাবোঁ আৰু বাকী ডকুমেণ্টখিনিও আপুনি ষ্টুডিঅ' গ'লে স্কেন কৰি লৈ আহিব পাৰে কি ডকুমেণ্ট লাগিব মই কৈ দিছোঁ মেট্ৰিকৰ এডমিট কাৰ্ডখন লাগিব এজ প্ৰুফ হিচাপে যদি আপুনি মেট্ৰিক পাছ নাই কৰা তেতিয়াহ'লে আপোনাৰ অথৰাইজড বাৰ্থ চাৰ্টিফিকেট যোনখন আছে সেইখন হ'লে হৈ যাব নেক্সট আপোনাৰ মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন যি আছে আপুনি যিহলৈকে পঢ়িলে তাৰ মাৰ্কশ্বিট বা চাৰ্টিফিকেটখন স্কেন কৰি ল'ব লগতে যদি কম্পিউটাৰ চাৰ্টিফিকেট থাকে সেইখনো স্কেন কৰি ল'ব যদি আপুনি ITI কৰিছে ষ্টেন'গ্ৰাফি বা মেকানিষ্ট বা ফিটাৰ বা ইলেক্ট্ৰিকেল ৱায়াৰমেনৰ যদি চাৰ্টিফিকেট আছে তেনেহ'লে সেইখনো স্কেন কৰি ল'ব এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন সকলোৰে কাৰণে মেণ্ডেটৰী চবকে লাগিব কাষ্ট চাৰ্টিফিকেট যদি আছে কাষ্ট চাৰ্টিফিকেট লাগিব আৰু চাৰ্কল অফিচৰ পৰা যিখন ইনকম চাৰ্টিফিকেট দিয়ে সেই ইনকম চাৰ্টিফিকেটখনো যদি আছে লাগিব নেক্সট জানোৱা হওক এতিয়া এক্সামৰ কথা এক্সামটো দুটা ফেজত হ'ব ফাৰ্ষ্ট ফেজ এণ্ড ছেকেণ্ড ফেজ ফাৰ্ষ্ট ফেজটো OMR চিটত হ'ব আৰু আপোনাৰ গ্ৰেড 4 পোষ্টৰ বাহিৰে ফাৰ্ষ্ট ফেজ এক্সামত আহিব জেনেৰেল মেথমেটিক্স অংক আহিব লেংগুৱেজ ভাষা আহিব
ৰিজনিং আহিব, লজিকেল ৰিজনিং এণ্ড এপ্টিটিউড আহিব, ইণ্ডিয়া আৰু অসমৰ হিষ্ট্ৰী, জিঅ'গ্ৰাফী, পলিটি, ইকনমি আহিব, লগতে জেনেৰেল এৱেৰনেছ বা জেনেৰেল নলেজ বা কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন আহিব। এক্সামটো 2.5 ঘণ্টাৰ হ'ব, 2.5 hours, 100 মাৰ্কছ থাকিব, 100 কুৱেশ্যন থাকিব, পাৰ কুৱেশ্যন 1 marks, আৰু এটা কুৱেশ্যন ৰং হ'লে মানে হাফ নেগেটিভ মাৰ্কিং আছে, আৰু আপোনাৰ ক'লা কলমেৰে OMR ছিটখনত আনচাৰ টিক দিব পাৰিব। নেক্সট আহিল গ্ৰেড 4 এক্সাম ডিটেইলছ। 50টা কুৱেশ্যন আহিব, 50 মাৰ্ক আহিব, এটা কুৱেশ্যনত 1 মাৰ্ককৈ। OMR বেছড এক্সাম হ'ব, নেগেটিভ মাৰ্কিং নাথাকে। 1.5 ঘণ্টা সময় দিয়া হ'ব, 1.5 hours। ক'লা কলমেৰে OMR ছিটত টিক মাৰিব লাগিব। কি টপিকছৰ ওপৰত কুৱেশ্যন আহিব? জেনেৰেল নলেজ, কাৰেণ্ট এফেয়াৰ্ছ, অসমৰ ইতিহাস, ভূগোল, সংস্কৃতি, ৰাজনীতি, অৰ্থনীতিৰ ওপৰত কুৱেশ্যন আহিব। ছেকেণ্ড ফেজ এক্সামটো কম্পিউটাৰ বেছড এক্সাম হ'ব, আপোনাৰ কম্পিউটাৰ প্ৰফিচিয়েঞ্চি টেষ্ট হ'ব। এই এক্সামটো 4th গ্ৰেডৰ বাহিৰে সকলোৰে বাবে 50 মাৰ্কছৰ হ'ব, আৰু ষ্টেন'গ্ৰাফাৰৰ বাবে এটা এক্সট্ৰা ষ্টেন'গ্ৰাফি টেষ্ট হ'ব। 4th গ্ৰেডৰ বাবে 15 মাৰ্কছৰ এক্সাম হ'ব। এতিয়ালৈকে আমি ভেকেঞ্চিবোৰৰ সকলো ইম্পৰ্টেণ্ট নটিফিকেশ্যন ডিছকাছ কৰিলোঁ। আই হোপ দিছ উইল হেল্প। আৰু কিছুমান ইম্পৰ্টেণ্ট টেষ্টিমনিয়েলছ আছিলে যিবিলাক আপুনি ছেকেণ্ড ফেজ এক্সামটো এপিয়াৰ হওঁতে লৈ যাব লাগিব। এই সকলো কথা এডভাৰটাইজমেণ্টৰ PDF-টোত উল্লেখ আছে, আৰু তাৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি থোৱা হৈছে। শেষলৈকে জড়িত থকাৰ বাবে ধন্যবাদ থাকিল, আৰু যদি ভিডিঅ'টো চাই ভাল লাগিল দেন লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব ফৰ more information like this one. Thank you so much.